Hello guys, welcome back to my channel. মই বৰ্তমান আছো Bangalore, মোৰ কৰ্মস্থান আৰু আজি যেহেতু উইকেণ্ড সেইকাৰণে ভাবিলোঁ অলপ ওলাই যাওঁ আৰু আহি পালোহি স্নো চিটি মই কেতিয়াও এক্সপিৰিয়েঞ্চ কৰা নাই গতিকে লগৰখিনিয়ে ক'লে যে ব'ল ওলাই যাওঁ আজি সেইকাৰণে ওলাই আহিলোঁ তাহাঁতি টিকেট কৰি আছে আৰু ভিতৰলৈ সোমাই আপোনালোকক দেখুৱাম আমাৰ টিকেট কৰা হৈ গ'ল আৰু আমি এটা কম্বো টিকেট কৰিলোঁ য'ত আই ইলিউজন নামৰ এটা ৰুম আৰু স্নো চিটি দুটাই চাব পাৰি প্ৰথমতে আমি সোমালোঁ আই ইলিউজনত কাৰণ আমাৰ হাতত সময় আছিল যিহেতু স্নো চিটিৰ টাইম আছিল 4:30 বজাত আই ইলিউজনত বহুত কেইখন কাৰ্টুন টাইপৰ ফ্ৰেমছ আছিলে আমি বহুত ধুনীয়া ধুনীয়া ক্ৰিয়েটিভ ফটো তুলিলোঁ তাতে খুব ভাল লাগিলে স্নো চিটিৰ টাইম হৈ গ'ল আৰু আমাক দিলে বুট জোতা হাত মোজা আৰু জেকেট আৰু বুট জোতা পিন্ধি লৈ আজৰি আৰু পিন্ধিবলৈ বাকী আছে হাত মোজা যিহেতু মই কেমেৰা কৰি আছোঁ বহুত এক্সাইটেড ফিল হৈ আছে Are you guys excited? Yeah! Just waiting to go inside. ভিতৰত সোমাবলৈ টাইম হৈ গ'ল Guys, are you ready? Let's go. Let's go. আমি এটা ইগলুৰ ভিতৰত আছো How's the feeling? Yay! এইফালে ট্ৰাই কৰি আছে মাউণ্টেইন ক্লাইম্বিং ৱাল ক্লাইম্বিং বহুত ভাল লাগিছে ইয়াৰ এক্সপিৰিয়েঞ্চ -5 ডিগ্ৰী চেলচিয়াছ বহুত ঠাণ্ডা আৰু এতিয়া আমি ট্ৰাই কৰিম এটা শ্লাইড এইফালে আছে শ্লাইড তেনেকৈ ওপৰৰ পৰা সেইফালৰ পৰা ষ্টেয়াৰ্ছ আছে ওপৰলৈ যাবলৈ তাৰপিছত এনেকৈ শ্লাইড কৰি আহে সেইটো এটা ট্ৰাই কৰিম বহুত ঠাণ্ডা They already are ready to go Okay, so দেখুৱাম আপোনালোককো কেতিয়াবা বৰফৰ এক্সপিৰিয়েঞ্চ ল'বলৈ
বিচাৰিছে তেতিয়াহ'লে যাব স্নো চিটি বহুত ধুনীয়া আৰু বহুত ঠাণ্ডাও কিন্তু বহুত ফান বহুত ভাল লাগিছে চাৰিওফালে বৰফে বৰফ আৰু বহুত এক্টিভিটিজ আছে শ্লাইড আছে ক্লাইম্বিং আছে বাস্কেটবল আছে এইফালে মিউজিক লগাই থৈছে ডেন্সিং দেৰ ইজ আ ষ্টল অলছ' চাহ খাবৰ কাৰণে অভাৰঅল বহুত ভাল লাগিছে বহুত ভাল লাগিলে চ' হাউ ইজ দি এক্সপিৰিয়েঞ্চ আমি ওলালোঁ জেকেট চেঞ্জ কৰিম ড্ৰেছ ৰিটাৰ্ণ কৰিম তাৰপিছত গৈ থাকোঁ এতিয়া আমি ওলালোঁ স্নো চিটিৰ পৰা এতিয়া আমি এখন মললৈ যাম তাত অলপ এনজয় কৰিম তাৰপিছত ঘৰলৈ যাম লাহেকৈ পালোঁ মন্ত্ৰী স্কুৱেৰ মল বহুত ধুনীয়া হয় মলখন বাহিৰৰ পৰা আপোনালোকক ভিতৰৰ পৰাও দেখাম কেনেকুৱা লাগে চ' হাউ ডু ইউ ফিল এবাউট দ্য মল এক্সাইটেড চ' উই আৰ ৰেডি টু গো ইন আপোনালোকক দেখাম ভিতৰলৈ গৈ বলক গৈ থাকোঁ আমি আহিলোঁ ফাইনেলি ডিনাৰ কৰিবলৈ বহুত ঘূৰিলোঁ মলখনত চালোঁ কিবা কিবি কিনিলোঁ সৰু সুৰা বস্তু এতিয়া আমি ফাইনেলি ডিনাৰ কৰিবলৈ সোমাম হৈ গ'ল এতিয়া আমি মলৰ বাহিৰত কেব বুক কৰি ৰখি আছোঁ এতিয়া ঘৰলৈ যাম আৰু আজি বহুত ভাল লাগিলে উইকেণ্ডৰ ছেটাৰডে বহুত ভালকৈ পাৰ কৰিলোঁ মোৰ ফ্ৰেণ্ডজনী তাইও ৰখি আছে कैसा लगा आज बहुत मज़ा आया थक गए अब घर चलो असमीज में बोलो नहीं आता है बहुत ভাল লাগিলে बहुत ভাল लगे
everyone. Hope you guys loved today's vlog. আৰু পোষ্ট কৰিম আগলৈও, গতিকে যদি ভাল লাগিলে চাই লাইক কৰি দিব, কমেণ্ট কৰিব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।